আমাৰ হাতত সকলো সময়তে সংগী হিচাপে থকা বস্তুটো হ'ল এতিয়া আপোনাৰ হাতত থকা স্মাৰ্টফোনটো। ন' ডাউট আপোনাৰ স্মাৰ্টফোনটোৰ সহায়েৰে আপুনি আটকধুনীয়া ফটো তুলিব পাৰে। বহুতে কয় স্মাৰ্টফোনে ডিজিটেল কেমেৰা বজাৰখন শেষ কৰি দিব, কিন্তু মই ব্যক্তিগতভাৱে দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে DSLR বজাৰখন স্মাৰ্টফোনে কেতিয়াও শেষ কৰিব নোৱাৰে। DSLR আৰু স্মাৰ্টফোনৰ নিৰ্দিষ্ট একোটা স্থান আছে। স্মাৰ্টফোনৰ কিছুমান সীমাবদ্ধতা আছে হয়, কিন্তু এটা কথা ঠিক যে আপোনাৰ স্মাৰ্টফোনটোৰ দ্বাৰা DSLR নিচিনা ফটো তুলিব পাৰে। আপুনি যদি ভাল স্মাৰ্টফোন ফটো তোলে তেন্তে আপুনি সেইসমূহ অনলাইন বা অফলাইন অনুষ্ঠিত হোৱা স্মাৰ্টফোন ফটোগ্ৰাফী প্ৰতিযোগিতাসমূহত প্ৰেৰণ কৰি নিতৌ পুৰস্কাৰ লাভ কৰিব পাৰে। এয়া DSLR নিচিনাকৈ ফটো তুলিব পৰা স্মাৰ্টফোন ফটোগ্ৰাফী টিপছ। আপোনাৰ স্মাৰ্টফোনটোৰ সামৰ্থ্যতা সম্পৰ্কে জানি লওক। প্ৰথমতে আপুনি আপোনাৰ স্মাৰ্টফোনটোৰ কেমেৰাৰ ফিচাৰ্ছসমূহৰ বিষয়ে জানক। আপোনাৰ কেমেৰাৰ কিমান মেগাপিক্সেল, শ্বাটাৰ স্পীড কিমান, এপাৰ্চাৰ ভেলু কিমান, ফিল্টাৰ বা স্পেচিয়েল মুডছসমূহৰ বিষয়ে জানি লওক আৰু সেই সকলোসমূহ ফিচাৰ সময় সাপেক্ষে নিৰ্দিষ্ট পৰিস্থিতিত ব্যৱহাৰ কৰক। ধৰি লওক আপুনি ফুৰিবলৈ গৈছে, তেনেস্থলত লেণ্ডস্কেপৰ ফটো তুলিবলৈ আপোনাৰ স্মাৰ্টফোনৰ কেমেৰাৰ পেনোৰামা মোড অন কৰক আৰু ফটো তোলক। কেইটামান স্মাৰ্টফোন ফটোগ্ৰাফী কিট কিনক। আপোনাৰ যদি সঁচাকৈ স্মাৰ্টফোন ফটোগ্ৰাফীৰ চখ আছে তেন্তে ফাৰ্ষ্ট অফ অল আপুনি এনেকুৱা এটা স্মাৰ্টফোন কিনক য'ত আপোনাৰ কেমেৰাৰ ৰিকুৱাৰমেণ্টসমূহ পূৰ্ণ হয়। স্মাৰ্টফোন ফটোগ্ৰাফীৰ প্ৰ' লেভেলত নিবলৈ আপুনি কেইপটমান বস্তু কিনিব লাগিব, যেনে বিভিন্ন লেন্স, ট্ৰাইপড, ফিল্টাৰ ইত্যাদি। ফটো এডিটিং কৰিবলৈ শিকক। নিশ্চয়কৈ স্মাৰ্টফোনে একোটা DSLR লুক ইমান সহজে দিব নোৱাৰে। DSLRত ফটো তুলিলেও ফাইনেল লুক দিবলৈও ফটো এডিটিং কৰিব লাগিব। স্মাৰ্টফোন ফটোগ্ৰাফীৰ ক্ষেত্ৰত ই অত্যন্ত দৰকাৰী হৈ পৰে, কিন্তু এটা কথা মনত ৰাখিব যে অৰিজিনেলি ফটোখন বেয়াকৈ তুলি এডিটিঙত ফাইনেল লুক দিবলৈ কৰা যত্ন একেবাৰে অৰ্থহীন। সেয়েহে অৰিজিনেলেও ফটোখন ধুনীয়াকৈ তুলিবলৈ যত্ন কৰক। মনত ৰাখক, অভাৰ এডিট আৰু আৰ্টিফিচিয়েল কৰিবলৈ যত্ন নকৰিব। ফটো তোলা আৰু সময়ৰ সৈতে আগবাঢ়ি যোৱা। সদায় ফটো তোলা অভ্যাস গঢ়ি উঠা। সময় যিহেতু গতিশীল, সেয়ে সময়ৰ সৈতে আগবাঢ়ি যাওক। দিনক দিনে স্মাৰ্টফোন ফটোগ্ৰাফীৰ ক্ষেত্ৰত নতুন নতুন ডেভেলপমেণ্ট হৈছে, সেয়েহে নিজকে সেই ডেভেলপমেণ্টসমূহৰ সৈতে জ্ঞাত কৰি ৰাখক আৰু সেইসমূহ ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। নিজৰ ফটোগ্ৰাফী শাখা বাছি উলিওৱা। আপোনাৰ ফটোগ্ৰাফী কোনটো শাখা ভাল লাগে সেইটো বাছি উলিয়াওক। পৰ্ট্ৰেইট ফটোগ্ৰাফী নে মেক্ৰ' ফটোগ্ৰাফী, লেণ্ডস্কেপ ফটোগ্ৰাফী নে ষ্ট্ৰীট ফটোগ্ৰাফী। এনেদৰে নিজৰ ফটোগ্ৰাফীৰ স্কুলটো বাছি উলিয়াই সেইটো আৰু অধিক ইমপ্ৰুভ কৰিবলৈ যত্ন কৰক। দিনৰ বিভিন্ন সময় যেনে ৰাতিপুৱা, আবেলি, গধূলি, ৰাতি ইত্যাদি বিভিন্ন সময়ত ফটো তোলক। ল' লাইট ফটোগ্ৰাফী, হেভি লাইট ফটোগ্ৰাফী ষ্টাৰ্ট কৰক। মনত ৰাখিব, বি ক্ৰিয়েটিভ, বি ৱাইল্ড এণ্ড বি ডিফাৰেণ্ট। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰেৰণা যোগাওক আৰু আছাম সূত্ৰৰ নতুন ভিডিঅ'ৰ বাবে টিউন হৈ থাকক।